Hello everyone! আপোনালোক সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'টো বনাইছো বিশেষকৈ মাঘ বিহু উৰুকাৰ উপলক্ষে। গতিকে আমাৰ দুইৰে ফালৰ পৰা আপোনালোক সকলোকে প্ৰথমতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মাঘ বিহু শুভেচ্ছা থাকিলে সকলোকে ভোগালী বিহু সকলোৱে এনজয় কৰক, ভালদৰে ফূৰ্তি কৰক, ভালদৰে খাওক ন। পুৰা খাওক, ভোগালী মানে পুৰা ভোগ পুৰা খাওক একদম। আমিও পুৰা খাবলৈ গৈ আছো, খানা আছে আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব। পুৰা মানে মজা পাব ভিডিঅ'টো চাই আৰু পুৰা শ্বেয়াৰ কৰিব আৰু আপোনালোকে আমাক আশীৰ্বাদ দিব। আজি গৈ আছো আৰুচি আৰু মই ঘৰত চাই থাকিব, ঘৰত গৈ তামাম ৰকিং হ'বলৈ গৈ আছে। এয়া আমি যাবলৈ ওলাই কৰি ৰেডি হৈ ল'লোঁ আৰু গৈ থাকোঁ। দৌনা দৌনা যাম যাম এই দৌনা টাই পিন্ধি আছে দেই, মজা মজা। হেপী 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 এইটো আমাৰ হেপী। বিকাশক পাই পাগলা হৈ গৈছে দোনাই, বিকাশক পাই দোনা এইজনী এইটো হেপী হেপী। ক'ত আহিলোঁ আমি? একদম বিকাশক দেখি পেলাই পাগলা হৈ গৈছে এইকেইটা। আমি অকণমান আগতে আহি পাই গ'লোঁ ঘৰ। এতিয়া মায়ে চাহ দিছে, চাহ তাহ খাই লওঁ। এয়া পিঠা চাহ বনাই আছে, মানে পিঠা কমপ্লিট এতিয়ালৈকে হোৱা নাই আৰু যি হৈছে সেয়া দি এতিয়া খাই ল'ম, তাৰপিছতে আৰু চাই থাকিব। এইফালে ধুনীয়া ধুনীয়া নাৰিকলৰ লাড়ু বনাই আছে মায়ে, পূৰা চুজি দি পেলাই আৰু বনাই আছে, দেখাই থাকিব। নহৰু গোটাল লাগি গ'ল, দেখাই দে। নহৰু নে? নহৰু বাকলি গুচাই আছোঁ। এইফালে মায়ে পূৰা পাচলি কাটি আছে, বগা চাহ বনাই আছে। হ'ব মায়ে চাহ বনাই আছে। হাঁহ যে কাটি আছে, হাঁহ দেখাই দিয়া, গোটাহঁতে হাঁহ কাটি আছে। বৰ্তাই কি কৰিছে? এয়া হাঁহ নে? হাঁহ। আপুনি কি কাটিছে? হাঁহে। হাঁহে হাঁহে নে নাহাঁহে? এজন আংকুল। ৰখক। এইফালে বনাই আছে বৰ্তাই ধুনীয়াকৈ কিবা এটা আইটেম বনাই আছে। বৰ্তাইটো কি বনাই আছে? মাছৰ পেটু। এইটো মাছৰ পেটু। এইফালে মাছৰ মুণ্ড, মুড়ি ঘণ্টা। এইটো কি? এইটো কোমোৰা। এইটো কোমোৰা, এইটো জহা কোমোৰা। এনেকৈ ধুনীয়াকৈ চব মিক্স কৰি খাই লওঁ। কাঠলো আহি গ'ল, দালি কাঠলো। এইটো অকণমান ফ্লাই ৰঙা একদম পুৰা ফ্ৰেছ কাঠলো। আৰু এইটো কিনে বগা। পাছফালে পুৰা একদম বৰ্তাই ধুনীয়াকৈ একদম ভোগালীৰ টেষ্টি খানা বনাই আছে। আৰু এতিয়া মই আহিছোঁ আকৌ ঘৰলৈ। পোৱালীকেইটাই বোলো কি কৰি আছে চাওঁ, তাকে বোলো। এইফালে আমাৰ পোৱালীকেইটা, এইকেইটা এইটো হেপিলে মনত পৰি গ'ল মোৰ, ডনালেও মনত পৰি গ'ল, সেইটো কাৰণে ইহঁতকেইটাক চাবলৈ আহিলোঁ। কি কৰি আছা মা? কি কৰি আছা চাওঁ? তোমাৰ ড্ৰেছটো দেখাই দিয়াচোন এবাৰ, দেখাই দিয়াচোন ড্ৰেছটো চাওঁ। ডনা 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 যাম যাম যাম, ডনা ডনা এইজনী ডনা চেক এটা দিয়া, চেক। জাম্প কেনেকৈ দিয়ে? জাম্প জাম্প ডনা, জাম্প এটা দি দিয়া, জাম্প এটা দি দিয়া। গুড গাৰ্ল, জাম্প জাম্প ডনা, জাম্প। হাই ফাই হাই ফাই হাই ফাই। ডু চেক হাই ফাই ডনা, হাই ফাই হাই ফাই। সেইজনী কিমান কিউট লাগিছে চাওকচোন, দেখ ট্ৰেডাল কি ধুনীয়াকৈ মাৰিছে। আমাৰ ডনাক কেনেকুৱা লাগিছে জনাব দেই তাই নিউ ড্ৰেছটোত। এইফালে আমাৰ এইটো হেপিও মাৰিছে। এইটো হেপি ট্ৰেড। ঠিক আছে তেনেহ'লে চাই থাকক। এতিয়া আৰু বেক চাইডে গৈ আছোঁ, কি আইটেম বনি আছে তাকে চাবলৈ। আহক আমাৰ লগত। এতিয়া আকৌ দিলে বমা একদম পূৰা চাহ। বাবুৱে পূৰা নাৰিকলৰ নে কি লয় এইটো? মিঠৈ লাৰু ইমান টান। মিঠৈ লাৰু বমাই বনাইছে, ইমান টান একদম, মানে তামোল পোৱা নাই কেনেকৈ খাই আছে চাহ। বমাই বনাইছে একদম মিঠৈ লাৰু, টানৰ কোবতে ভাগিব পৰা নাইকিয়া। এয়া ধুনীয়াকৈ একদম চাহ তাহ দিছে, পিঠা লাৰু একদম ধুনীয়াকৈ চাহটো খাই লওঁ। তাৰপিছত পূৰা ধুনীয়াকৈ খানাৰ আয়োজন চলি আছে, ধুনীয়াকৈ আৰু খানা খাম। চাই থাকক। এতিয়া সকলোৰে একদম আমাৰ পূৰা একদম বিহু নাচ আৰম্ভ হৈ আছে আৰু চাই থাকক। আমি সকলোৱে এতিয়া নাচিম পূৰা একদম। ডেন্স ডেন্স।
বৰমা নাচক নাচক এইফালে মা দেউতা চবে নাচিছে এইফালে আকৌ বৰমাই বনাই আছে ইয়াত পিঠা বনাই আছে এয়া পিঠা আৰু এয়া মাছ চিতল মাছ পুৰা একদম ভাজি থৈ দিছে ফ্ৰাই আৰু এইফালে দালি কাঠআলু দিয়া দালি তাৰপাছত এইফালে বেঙেনা পোৰা এইফালে ধুনীয়াকৈ হাঁহৰ মাংস হৈ গ'ল এইফালে হাঁহৰ মাংস বৰ্তাই দি পঠাইছে টেষ্ট কৰিব দিছে একদম আল্টিমেট বনাইছে বৰ্তাই এইফালে আমাৰ মানুহবোৰৰ পুৰা একদম ভোগালী বিহু লাগিছে নচা পৰ্ব চলি আছে একদম পুৰা বহুত নাচিলোঁ কৰিলোঁ বিহু বুলি বহুত এনজয় কৰিলোঁ এতিয়া খানা হৈ গ'ল খানা খাবলৈ গৈ আছোঁ তেনেহ'লে খাই লওঁ এয়া খানা খাবলৈ আমি বহি ল'লোঁ এইফালে বাবু চবে খাই গ'লে এইফালে এয়া পুৰা এয়া এই বেঙেনা পোৰা মাছৰ কণী তাৰপিছতে এইটো লেবেৰা ভাজি কাঠআলু আৰু এইটো দালি এইফালে জহা কোমোৰা দিয়া হাঁহৰ মাংস মাছ খাম মাছ বনাইছে তাৰপিছতে এইফালে বাবু কেনেকুৱা মজা আমি তাৰ ভিতৰত সোমাই ডেন্স কৰি থাকোঁতে বাকী চবেই গ'লে খাই চবে খালে ন এতিয়া মাহঁতে খাবলৈ বাকী আছে আৰু এইফালে এখন বিকাশৰ এয়া খাই আছোঁ একদম হাঁহৰ লাষ্ট টুকুৰা বৰমাহঁতক দেখাই দিছোঁ নহয় সোধা কেনেকুৱা হৈছে খাবলৈ কেনেকুৱা হৈছে মজা মজা আছে বৰ্তাই বনাইছে ধুনীয়া হ'ব আৰু ঠিক আছে তেনেহ'লে আৰু আজিলৈ বাই বাই গুড নাইট